অ ডলিছা বাহিৰলৈ ওলাই আহাচোন আৰু পাকঘৰত কি আছে কি নাই চাই আহিবা আৰু মনাখান লগতে লৈ আহিবা। অ মা গৈছো ৰবা। মা এইখন ল মনা ঘৰত চাউল দালি চব্জি একোকে নাই তুমি পাৰিলে আনিবা দেই আৰু কোৱাচোন তুমি ইমান সোনকালে কিয় যোৱা? অ পাৰিলে গোটেইখিনি বস্তুৱে আনিম দে আৰু মোৰ তাত 100 টকীয়া এখন আছে গোটেইখিনি যদি আনিব পাৰোঁ আনিম আৰু আজিকালি লকডাউন দিছে নহয় আৰু তুমি যে সুধিলা কথাটো আজিকালি লকডাউন দিছে 2টা বজাৰ পৰা 6টা বজালৈ সেইকাৰণে আজিকালি সোনকালতে যাব দিছে আৰু পুলিচে বোলে পিটন দিয়ে দেৰি কৰি যালে সেইকাৰণে মই সোনকালতে যাওঁ আৰু দেৰি হ'ব মই সোনকালতে যাম দে যোৱা মা। অ ডলিছা অমনাখান নিয়ে আহিছোন। অ মা গৈছো ৰবা। আৰু পিৰাখান দিয়াচোন মই বাহিৰত বহো অলপমান। চাহ খাবা নেকি মা? অ আনাচোন। মা এইখন ল বহাচোন। মা মই চাহ বনাব গৈছিলোঁ কিন্তু চাহপাত আৰু চেনি একেবাৰে নাই। হয় নেকি? মই চাহ নাখাওঁ দে নহ'লে। মই এগিলাচ পানী আনি দিম নেকি? অ আনা নহ'লে। মা এগিলাচ লোৱা পানী। গিলাচটো লৈ যোৱাচোন। মা তুমি সেই ধনমণিৰ পৰা খবৰটো লৈয়ে নাহিলা যে মেট্ৰিক পৰীক্ষাৰ এবাৰ লৈ আহিবা যোৱাচোন। অ মই যাওঁ দে সোনকালতে নহ'লে। ধুনুমণি অ ধুনুমণি ঘৰত আছানে? ওলাই আহাচোন। আণ্টি আহা। কি কৰি আছা? এনেই আছো। হয় নেকি? আহাচোন বহা। ঘৰতচো কোনো নাই তোমালোকৰ? ক'ত আছে? বজাৰলৈ। বজাৰলৈ। অ তুমি এনেই আছা? অ আজি কিয় আহিলা ইমান দিনৰ মূৰত? কিয় জানা? ডলিচাই তোমালোকৰ ঘৰলৈ পঠাই দিলে কিয় জানা? মেট্ৰিক পৰীক্ষা বোলে হয়ে না নহয় নিউজত দি আছে তাকে সুধিবলৈ আহিছোঁ। এইবাৰ পৰীক্ষা নহয় মই তোমালোকৰ তাত যাম বুলি ভাবিছিলোঁৱে তুমি আহিলা যেতিয়া ভালেই হ'ল মই এতিয়া নাযাওঁ দিয়া। নহয় যাবা আমাৰ তাত নহ'লে ডলিচাই বহুত বেয়া পাব তোমাক। কালি ৰাতিপুৱাই যাবা আমাৰ তাত। অ হ'ব। নহ'লে এই ৰবা ৰবা। যাং মই মাজনী চাহ আকালাই বনাও আছে। ৰবা। যাং দে মই একো নাখাওঁ নহয় বেলেগ দিয়া, দিনা খাম। বহাচোন। নালাগে মই যাং বহা দে। বহা একো নহয় দিয়া। আজি যাং দে। দে নহ'লে ভালকৈ যাবা। ডলিচা অ ডলিচা দুৱাৰখন খুলি দিয়াচোন। অ মা খুলি দি আছো ৰ। অ মা মেট্ৰিক পৰীক্ষাৰ খবৰ কেনেকুৱা হ'ল? আহা ৰুমত দি আছোঁ। অ মা বহাচোন। বহিছোঁ। মা মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট কেনেকুৱা হ'ল কোৱাচোন? মেট্ৰিকৰ পৰীক্ষা বোলে এনে পাছ কৰি দিব এইবাৰ ভালেই। অ ঠিকে আছে দে মই তোমাক এটা কথা কওঁ। কি? আচলতে এডমিশ্যনটো তুমি দিবানে কলেজত? এডমিশ্যন ক'ত দিব পাৰিম মোৰ পইচাই নাই এতিয়া ঘৰত আৰু আমাৰ খাবৰে উপায় নাই এতিয়া আৰু এডমিশ্যন ক'ৰ পৰা দিম আমিতো নোৱাৰোঁ দিব দুখীয়া মানুহ আমি। অঁ মই কালিলৈ কাম বিচাৰি যাব পাৰিম নেকি? কালি মই কাম বিচাৰি যামেই দে মই যদি কাম বিচাৰি পাওঁ তোক এডমিশ্যন দিমেই এতিয়া ভাত খাবলৈ যাওঁ। তুমি কাঁহীকেইখন আনা দিয়া নহ'লে ইয়াতে বহি থাকা তুমি। লোৱা ভাতকেইটা। আজি নিমখ আৰু তেলেৰে ভাত খাম দে। আজি চব্জি নাপালোঁ নহয় কালি যদি কাম বিচাৰি পাওঁ তেতিয়া আনিম। মা মই ইমান নাখাওঁ লোৱা ইমান আৰু কিমান দিন খাই থাকিম মই এনেকৈ তুমিয়ে কোৱাচোন। মইতো চেষ্টা কৰোঁৱেই মই নোৱাৰিলে এতিয়া কি কৰোঁ নহয় এইকেইটা খোৱা কালি আমি ভাল বস্তু খাম। কালি খাম দিয়া মই আজিলৈ মোক নাখাওঁ। বাচন কেইখন দি দিওঁ মই মাজি আনো তুমি শুই থাকাছো এতিয়া। অঁ
দিয়াচোন। গৈ আছো আহিলো দে মই। তুমি শুলাই নেকি? নাই দিয়া আমি শুওঁ আহা। দলিচা দলিচা ঘৰত আছানে? দলিচা কোন বা আহিছে ৰাতিপুৱাই পুৱাই চাং ৰবা বাহিৰলৈ ওলাই। দলিচা ৰবা খুলি দি আছো। ধুনুমুনি আহিছা আহা ভিতৰলৈ। তাই শুই আছে আহা। তাইক মই জগাই দিম লৈছো ৰ। মাজনী উঠাচোন, তোমাৰ বান্ধৱী আহিছে। মাজনী উঠাচোন, ধুনুমুনি আহিছে। ইমান পুৱাই তাইক আহিবলৈ কৈছোন ভিতৰলৈ। ধুনুমুনি ইয়াতে বহাচোন। তাই ভিতৰত আনিছোৱে ৰবা, বহা। ধুনুমুনি এতিয়াহে উঠিলা? বহুত টোপনি লাগিছিল। মাজনী মই যাওঁ দে। ধুনুমুনি অলপ থাকিবাই গম পাই থাকা। যোৱা। ধুনীয়া লাগিছে ন গানটো? মজা কৰিছে আৰু। ফোন আহিছে ৰিচিভ কৰা পটাক কৰি। হেল্ল'। তই ক'ত গৈছা? মই দলিচাৰ ওচৰত আছো। মই তোক কিমান বিচাৰিলো আৰু দলিচা চাই গৈছা হা? এই বেমাৰৰ দিনত, লকডাউনৰ দিনত ক'ত গৈছা তই? ঘৰলৈ আহ, তোক আজি দিম আজি বাপেৰে আহি আছে। ৰবা যাই আছো। ৰবা কবি না আহিবি? যাই আছো ৰবা। কোনে আহা? যাই আছো। ক'ত যোৱা? ঘৰত যাওঁ, মোৰ মায়ে যাব দিছে। বেয়া নাপাবা কিন্তু তুমি। তোমাৰ মায়ে কৈছে আৰু যাবই লাগিব। দিয়া এন্তে যোৱা। তোমাক চাহ অকণো নোখোৱালো। একো নহয় দিয়া। দিয়া তেন্তে ব'লা। বেয়া নাপাবা। নাপাওঁ দিয়া। ওলাই আহাচোন। কি হ'ল খুৰী? তোমালোকৰ ঘৰত কিবা কাম আছে নেকি? ৰবা মই মাক সুধি লওঁ। মা কি আমাৰ ঘৰত কিবা কাম আছে নেকি? এই মহামাৰী কৰোনাৰ দিনত কাম বিচাৰি আহিছে আৰু বেমাৰ দিব আহিছে। এতিয়া যাব এনেকৈ মাৰি খেদাই দিম ন। ক'ত যাব তুমি? আজি বোলে আমাৰ ঘৰত বোলে কাম নাই, আপুনি চাওক। হ'ব দিয়া, নাই যদি মই যাম দে। কোনোবা আছেনে ঘৰৰ ভিতৰে? ওলাই আহাচোন। কি লাগে? কাম লাগে, কিবা কাম আছে নেকি? এই মহামাৰীৰ দিনত কিয় আহিছা? ভিক্ষাৰীবোৰ। মই ভিক্ষা খুজিবা অহা নাই নহয়, মই কাম বিচাৰি আহিছো। যোৱা ইয়াৰ পৰা। Get out. নেদা যদি নিদো বুলি কবা। কাম কৰি আছো যে মই। আমাৰ তাত কাম কৰা মানুহ আছে। Get out. মাজনী দৰ্জাখন খুলি দিয়াচোন। মা খুলি আছো ৰবা। ইমান মা কোৱাচোন, মোৰ এডমিশ্যনৰ কি হ'ব? তুমি কাম পালানে মা? মোৰ এডমিশ্যনৰ কি হ'ব মা? কোৱাচোন। নাকান্দিবাচোন মা, কি হ'ল মোক সেইটো কোৱা। তুমি কাম কৰিছিলা, তোমাক পইচা নিদিল? কোনেও কাম নিদিলে। এইবেলি মহামাৰীত কোনেও কাম নিদিয়ে। মোক গটিয়াই খেদেহে দিছে। তুমি মোক এডমিশ্যন দিবানে মা? দিব নোৱাৰো, তুমি মোক বেয়া নাপাবা। মা মইতো বহুত চেষ্টা কৰিছিলো, মানুহবোৰে মোক খেদাই দিছে। কোনেও কাম নিদিয়ে, ভিক্ষাৰী বুলি বেয়াকে অপমান কৰিছে। হ'ব মা, মই কৰি ল'ম। মই নপঢ়াকে চলাই ল'ম। ৰবা, মই বাহিৰৰ পৰা আহি আছো। যোৱা। মই ভাবিছিলো ভালকৈ এডমিশ্যন ল'ম আৰু ভালকৈ পঢ়িম। এডমিশ্যনটো ল'ব নাপাওঁ, ভালকৈ দুসাজো খাব নাপাওঁ। এনেকৈ কেনেকৈ জীয়াই থাকিম মই? মানুহৰ খাদ্যই প্ৰাণ, আৰু যেতিয়া খাদ্যই নাপাওঁ আৰু মই আশাই পূৰণ কৰিব নোৱাৰোঁ, মই থাকিম কেনেকৈ? এডমিশ্যনো নাপাওঁ, খাদ্যও নাপাওঁ, মায়ে কিবা কৰি থাকি ল'ব। মই এই কাগজখন গোটেইখিনি লিখি, এই কাগজখনত গোটেই দুখ বোলা লিখি মই ইয়াৰ পৃথিৱীৰ পৰা যাম। এই টেবলেটটো মই খাম। ডেট কৈছে সেইবাবে।
কাগেজো লাইনৰ বিলো নাপায় মাজনী শুয়ে আছে তাই উঠিলে তাকে পঢ়াবা দিব যাং ৰ অ দলিচা আছে না দলিচা তুমি আহিছা অ, দলিচা আন্টি। আছে শুই আছে আহাচোন ঘৰৰ ভিতৰে ঐ ৰবা এখন কাগজ কোনে বা থৈ গৈছে এখন পঢ়ি দিয়াচোন মোক ধুনমণি কি হ'ল মোক কোৱাচোন কি হ'ল আন্টি দলিচা আৰু এই পৃথিৱীত নাই নাই মিছা কৈছা তুমি সঁচাই নাই। আন্টি নাই মাজনী অ মাজনী মাজনী উঠাচোন দলিচা অ দলিচা দলিচা হা এইবোৰ তেজ মাজনী তুমি মোক কিয় দলিচা। এৰি থৈ গ'লা দলিচা অ দলিচা আন্টি এইবোৰ তেজ ক'ৰ পৰা ওলালে মই যাওঁ ৰ চবকে মাতি আনো মাজনী তুমি মোক কিয় এৰি থৈ গ'লা মাজনী কি খাইছে হা? মাজনী নিশ্চয় কিবা খাইছে মুখৰ পৰা যদি তেজ ওলাইছে মই চাম ময়ো জীয়াই নাথাকো মাজনী মোৰ কাৰণেহে আছিল মই এতিয়া কাৰ কাৰণে থাকিম মই হা এইটো কুকুৰটো বি তাই এইটো খাইছিল এইটো নহ'ব এইটো ময়ো খাই দিম ভগৱানে আমাক এইখিনিয়ে চকু মেলি নাচালে